আজি স্পেইনৰ কেডিছত পালোহি। এয়া কেডিছ জাহাজৰ পৰা ফটো ভিডিঅ' কৰিছিলোঁ। এয়া কেডিছৰ এটা ভিডিঅ' হয়। আজি কেডিছত বহুত ৰ'দ গৰম হৈছে। আপোনালোকে এই কেডিছৰ পৰ্টটো কেনেকুৱা চাওকচোন। এয়া এখন হৈছে এখন বস্তু কঢ়িয়াই নিয়া এখন হৈছে কাৰ্গো জাহাজ। ইয়াত ডাঙৰ ডাঙৰ কণ্টেইনাৰবিলাক ভৰাই লৈ যায়। বস্তু নিয়া কণ্টেইনাৰ এই দূৰত দেখিছে এইবিলাক বহুত কণ্টেইনাৰ। ওচৰতে আৰু এখন জাহাজ ৰৈ আছে। এইখনো হৈছে এখন কাৰ্গো জাহাজেই হয় আৰু এইখন হৈছে এখন ব্ৰিজ, যিখন ব্ৰিজৰ তলেদি ডাঙৰ ডাঙৰ জাহাজো পাৰ হৈ যাব পাৰি। ইয়াৰ ওপৰফালে ডাঙৰ ডাঙৰ গাড়ী ৰেল পাৰ হৈ যায় আৰু তলফালে জাহাজ পাৰ হৈ যায়। ৰঙাখন দেখিলে সেইখন হৈছে এখন পানীৰ ট্ৰেক্টৰ বুলি ক'ব পাৰি। ইয়াত বহুত পাৱাৰ আছে। এইখনে ডাঙৰ ডাঙৰ জাহাজকো টানি লৈ যাব পাৰি। মই বাহিৰলৈ গৈছিলোঁ। বাহিৰত যোৱাৰ পিছত মই আপোনালোকলৈ ভিডিঅ' এটা বনাইছোঁ। আপোনালোকে ভিডিঅ'টো চাবচোন ভালকৈ। ভিডিঅ'টো কেনেকুৱা লাগিছে চাই মেলি কমেণ্টছ কৰিব, শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আৰু ভিডিঅ' দিলে আপোনালোকে চাব পাৰিব। আপোনালোকে চাই থাকিব কেডিছৰ ভিডিঅ'। ধন্যবাদ।